Hallelujah, praise the Lord, ঈশ্বৰৰ মহিমা আৰু গৌৰৱ সদাকাল হওক মোৰ প্ৰিয়সকল। আজি ঈশ্বৰে আপোনাৰ আৰু মোৰ জীৱনত এটা নতুন দিন তেওঁ প্ৰদান কৰিছে। আয়ুহৰ এটা দিন প্লাস কৰি দিছে। তাৰ বাবে ঈশ্বৰৰ পবিত্ৰ আৰু মহান নামত আমি প্ৰতিটো সময় তেওঁৰ ধন্যবাদ আৰু মহিমা কৰাটো আমাৰ আৱশ্যক হয়। প্ৰিয়সকল, আজি আপোনালোকৰ সৈতে এটা নতুন বিষয় লৈ আহিছোঁ আৰু এটা বিষয় লৈ আমি আলোচনা কৰিম। যিটো বিষয় আমি পাওঁ যোহনে লিখা শুভবাৰ্তা 5:1-9 পদত পাওঁ। এই বিষয়টো যদি এই শাস্ত্ৰাংশটো যদি অধ্যয়ন কৰোঁ, তাত আমি পাওঁ যে জেৰুজালেমৰ ওচৰত দুৱাৰ মুখত এটা পুখুৰী আছিল বুলি আমি পাওঁ আৰু সেই পুখুৰীটোৰ নাম হৈছে বৈৎসদা, অৰ্থাৎ যাক ক্ষমাৰ গৃহ বুলি কোৱা হয়। ক্ষমাৰ গৃহ বুলি কোৱা হয়। সেই পুখুৰীটোক ক্ষমাৰ গৃহ বুলি কোৱা হয়। আৰু সেইখিনি সময়ত সেই পুখুৰীটোৰ ওচৰত অনেক ৰোগীসকল আহিছিল। অনেক বিকলাংগ ব্যক্তিসকল আহিছিল যিবিলাকৰ অনেক ৰোগীয়া ব্যক্তিসকল সেই পুখুৰীটোৰ কাষত আহিছিল। আৰু সেই পুখুৰীটোৰ কাষত যেতিয়া তেওঁবিলাকে আহে আৰু যিখিনি সময়ত এটা নিৰ্দিষ্ট সময়ত সৰগৰ দূতে সেই পুখুৰীৰ পানী খলকনি মাৰে, লৰাই দিয়া হয় আৰু সেইখিনি সময়ত যিবিলাকে পাৰে তেওঁবিলাকে সেই পুখুৰীটোত নামি আৰোগ্যতা লাভ কৰে, সুস্থতা লাভ কৰে আৰু সুস্থতা পাই ঘৰলৈ উভতি যায়। ঠিক সেইদৰে সেই পুখুৰীটোৰ কাষত এগৰাকী 38 বছৰ ধৰি বেমাৰত পৰা এগৰাকী ব্যক্তি আছিল আৰু সেই ব্যক্তিগৰাকীয়ে সকলো সময় তেওঁ আশাৰে বাট চাই আছিল আৰু যেতিয়া তেওঁক সহায় কৰোঁতাও কোনো নাছিল, যে যেতিয়া পানীৰ খলক লাগে তেতিয়া সেই পুখুৰীটোত নমাই দিবলৈও তেওঁৰ কোনো সহায়কৰ্তা নাছিল। হালেলুয়া। কিন্তু এদিন সেই বাটেদি যেতিয়া প্ৰভু যীশু গৈ আছিল আৰু তেওঁ দেখিলে যে তেওঁ 38 বছৰ ধৰি তেওঁ সুস্থতাৰ কাৰণে ৱেইট কৰি আছিল। হালেলুয়া। আৰু সেইখিনি সময়ত প্ৰভু যীশু খ্ৰীষ্টই তেওঁক দেখিলে আৰু সুধিলে যে আপুনি সুস্থ হ'বলৈ ইচ্ছা কৰেনে? আপুনি সুস্থ হ'বলৈ ইচ্ছা কৰেনে? আৰু সেইখিনি সময়তেই 38 বছৰীয়া ৰোগীজনী কি কৈছিল আপুনি জানেনে? হয় মহাশয়, মই সুস্থ হ'বলৈ ইচ্ছা কৰোঁ। আৰু সেইটো সময়ত প্ৰভু যীশুৱে ক'লে, তোমাৰ যি ধাৰি পাতি সেই ধাৰি পাতি তুমি উঠাই লৈ যোৱা, তুমি সুস্থ হ'লা। হালেলুয়া। আৰু সেই বিশ্বাসত তেওঁ যি ক্ষমাৰ গৃহ বুলি বৈৎসদা নামৰ এই পুখুৰীটোক ক্ষমাৰ গৃহ বুলি কোৱা হয়, সেই পুখুৰীত তেওঁ ননমাকৈ তেওঁ এষাৰ মাথোন ঈশ্বৰৰ বাক্যত তেওঁ সুস্থ হৈ তেওঁ ঘৰলৈ উভতি যায়। হালেলুয়া। আজি এই ৰোগীজনৰ জীৱনৰ যোগেদি আমি তিনিটা বিষয় আমি শিকিবলৈ পাওঁ। প্ৰথম বিষয়টো হৈছে পেচেন্স, ধৈৰ্য। আমি তেওঁৰ জীৱনত ধৈৰ্য দেখিবলৈ পাইছোঁ। হয়, তেওঁ 38 বছৰলৈকে তেওঁ বেমাৰত যুঁজি আছিল, ৰোগত আছিল, কিন্তু তেওঁ হাৰ মনা নাছিল। তেওঁ ধৈৰ্য তেওঁ হেৰাই দিয়া নাছিল। তেওঁ আশাৰে বাট চাই আছিল, তেওঁ ধৈৰ্য ধৰি আছিল, তেওঁৰ পেচেন্স আছিল। আৰু যেতিয়া প্ৰভু যীশুৱে তেওঁক সুস্থ কৰিলে, যেতিয়া প্ৰভু যীশু সেই বাটেদি গৈ আছিল, তেওঁ গম পাইছে তেওঁ 38 বছৰ ধৰি ৱেইট কৰি আছে সুস্থতাৰ কাৰণে আৰু সেইখিনি সময়ত প্ৰভু যীশুৱে তেওঁক সুস্থ কৰিলে। হালেলুয়া। আজি আপোনাৰ জীৱনতো কিবা এটা পাবৰ কাৰণে আপুনি ৱেইট কৰিব লাগে, পেচেন্স ৰাখিব লাগে, ধৈৰ্য ৰাখিব লাগে। তেতিয়া নিশ্চয় ঈশ্বৰে আপোনাৰ জীৱনত আশীৰ্বাদ প্ৰদান কৰিব আৰু যিটো আপুনি বিচাৰিছে সেইটো প্ৰভু যীশুৱে উচিত সময়ত আপোনাক দিব। হালেলুয়া। আৰু সেই ৰোগীজনৰ জীৱনৰ যোগেদি আৰু এটা বিষয় আমি শিকিবলৈ পাইছোঁ, সেইটো হৈছে আশা। তেওঁৰ আশা আছিল, হয় তেওঁ 38 বছৰলৈকে তেওঁ সেই পুখুৰীটোৰ কাষত আছিল, কিন্তু নমাই দিবলৈ সেই পুখুৰীত তেওঁ কোনো সহায়কৰ্তা নাছিল। তথাপি তেওঁ জীৱনত আশা আছিল। তেওঁ আশা এৰি দিয়া নাছিল যে কোনোবা দিন নহয় কোনোবা দিন মই সুস্থ হৈ ঘৰলৈ উভতি যাম। হালেলুয়া। তেওঁ আশা এৰি দিয়া নাছিল আৰু সেই আশাৰ যোগেদি তেওঁ এদিন প্ৰভু যীশুক লগ পালে আৰু তেওঁৰ যোগেদি তেওঁ সুস্থতা লাভ কৰিলে। তৃতীয় বিষয়টো হৈছে বিশ্বাস। তেওঁ বিশ্বাস এৰি দিয়া নাছিল। তেওঁ হয় বেমাৰত আছিল, ৰোগত আছিল, 38 বছৰীয়া ৰোগী, তথাপিও তেওঁ বিশ্বাস এৰা নাছিল। আজি আপোনাৰ জীৱনত আৰু আপোনাৰ জীৱনতো তেনেকুৱা বিশ্বাস, আশা আৰু ধৈৰ্য থকাটো প্ৰয়োজন আছে। আৰু যিটো আপুনি বিচাৰিব সেইটো আপুনি নিশ্চয় পাব যেতিয়া আপুনি বিশ্বাস ৰাখিব,
ধৈৰ্য ৰাখিব, আশা ৰাখিব, সেইখিনি সময়ত আপুনি নিশ্চয় আশীৰ্বাদিত হ'ব পাৰিব। আহক প্ৰিয়সকল, এই বিষয়টিৰ যোগেদি আপোনালোকে আশীৰ্বাদ প্ৰাপ্ত হ'ব পাৰিছে বুলি মই ভাবিছোঁ। আৰু আপোনালোকৰ জীৱনত প্ৰভু যীশুক ঠাই দিয়ক, তেওঁক নিমন্ত্ৰণ কৰক। ঈশ্বৰ জীৱা সদায় আপোনাৰ হৃদয় দুৱাৰত আহি টুকুৰিয়াই আছে। হালেলুয়া। আহক এই অধ্যয়নৰ যোগেদি ঈশ্বৰে সকলোকে আশীৰ্বাদিত কৰক। আমেন।